हेलौ रायजोफोर नोंथांमोनखौ नबजित बर'निफ्राय फिन खेबसे बरायफिन थाफिनबाय आसा खालामो नोंथांमोना गासै मोजाङै दं दिनै आं नोंथांमोननि सेराव गोदान मोनसे प्रग्राम नाजालायबाय बे प्रग्रामानो जाबाय थियेटार नायनो थांनाय बे थियेटार नायनो थांनायखौ नोंथांमोननि सायाव दिन्थिना होलांगोन थ' नोंथांमोना जुदि भिडिअखौ नायनानै मोजां मोनोब्ला नोंथांमोना जोबजासिम नायलांबाय थाबानो जाबाय थ' आं भिडिअखौ जागायजेननो आखायाव लानोसै ভলেণ্টাৰ এয়া থিয়েটাৰ চলি আছে আমাৰ মাজৰ থিয়েটাৰ চলি আছে এয়া মই উল্টা হৈ আছে এয়া কি থিয়েটাৰ রুদ্রাক্ষ এয়া দুর্গা পূজার খাওয়া যাচ্ছে আমার গাঁৱত কেন আমি ইয়াতে মানে এতিয়া কাউণ্টাৰত চবেই একেলগে আছোঁ ৰুদ্ৰাক্ষ মানে থিয়েটাৰৰ কাউণ্টাৰ আমি মুখ্য দ্বাৰত আছোঁ এইফালে মানে আমাৰ পেণ্টৰ পিছত পিনে আমি সকলোৱে এতিয়া একত্ৰিতভাৱে আমি টিকেট চেক কৰি আছোঁ সময়ত আমি মানে লাহে লাহে আমি দেখুৱাই যাম আমাৰ যি মানে আজি নাটক কি আছিল মাথো দুদিনৰ প্ৰেয়সী আজি আমি খন্তেক সময়ৰ পিছত আমি চাবলৈ পাম বা যিমানখিনি পাৰোঁ মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰি যাম ধন্যবাদ পূজাৰ ভিন্ন অনুষ্ঠানৰ লগতে আমি 7 আৰু 8 নৱেম্বৰ দুদিন নিশা নাট প্ৰদৰ্শনেৰে আমন্ত্ৰণ জনাইছোঁ অসমৰ সাংস্কৃতিক জগতত ভুমুকি মাৰি আলোড়ন সৃষ্টি কৰা ভাইমানৰ ধন্যবাদ ভগৱান বিশ্ব সম্পাদক ৰমেশ শৰ্মা সভাপতি থিয়েটাৰ পৰিচালনা সমিতি জগদ্ধাত্ৰী পূজা জামতলা মাৰ কাৰণে ধৰক দেউতাৰ এযোৰ চেণ্ডেল আৰু ভণ্টিৰ কাৰণে 2খন কিতাপ এনেকৈ অকলে অকলে ঘৰখন টানি ফুৰিলে নহ'ব বুজিছ লগৰী এজনী আন ভাল জনা বুজা ছোৱালী এজনী বিচাৰি যাওঁ কষ্টটো কমিব ছাৰ মই এইবোৰ কথা ভাবিবলৈ সময় নাপাওঁ সময় উলিয়াব লাগিব এতিয়া যদি নিজৰ জীৱনটো শান্তিত লগাব নোৱাৰ কেতিয়ালৈকে লগাবি তোৰ দেউতাৰ লগতো কথাটো পাতিব লাগে ৰ এই মই গৈ থাকিম তই আহিবি ছাৰ যাব হলেই সপোনবোৰক সংকল্প কৰি ল তহঁতৰ বিয়া পতাৰ দায়িত্ব মোৰ স্বাস্থ্য পৰীক্ষা কৰি প্লেন কৰি তহঁতে বতাহ তুলি কৰিছ নে মাটিত ভৰি খটাইছ আজি গম পালোঁ উত্তৰটো পালোঁ যেতিয়া আৰু কথা নাই এই আগতে পঢ়া শুনা কৰি ল তাৰ পাছত বিয়া কিমান বেছি ফূৰ্তি পাইছে আপুনি মিছাতে সিহঁতৰ আশা চেঁচা পানী এসোপা ঢালি আছে পাৰিছো নে মানে তুমি যেনেকৈ শিকাই দিছা তেনেকৈ পৰীক্ষা ল'ব পাৰিছো এশৰ ভিতৰত 100 নম্বৰ পাইছে পাই হেৰি নহয় যাওক এতিয়া মিঠাই লৈ মিঠাই কিহৰ কাৰণে ঘৰখনত বিয়া ঠিক হৈছে এই ইমান ভাল খবৰ মিঠাই নোখোৱালে কেনেকৈ হ'ব আপুনি এতিয়াই মিঠাই আনে মানে মই চাহ বনাই আনো ল'ব তুমি Jani mast moram loga Eka very very fine Raj raj kusama prem
সত্ৰীয়া থিয়েটাৰত দেশৰ তৰফৰ পৰা বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। সেই নমস্য দৰ্শকবৃন্দ, এইখিনিতে কেইটামান গোহাৰিৰ পাঠ কৰিছোঁ। গৰিয়া গোট দৌল মন্দিৰ নিৰ্মাণৰ সাহায্যতে অহা 19 অক্টোবৰ 2024 ইংৰাজী তাৰিখে শনি আৰু ৰবিবাৰে ৰাজমহল থিয়েটাৰ সমনাট্যভূমি ৰাইজৰ নাম উপভোগ কৰিবলৈ অনুৰোধ জনোৱা হয়। ভৱদীয় শ্ৰী বাবুল ডেকা সভাপতি, শ্ৰী বিশ্ব কবিতা, শ্ৰী দীপেন ডেকা, যুটীয়া সম্পাদক থিয়েটাৰ পৰিচালনা সমিতি, গৰিয়া গোট। দিনাংক 9/10/2024। ধন্যবাদ। আৰু এটি গোহাৰি শাৰদীয় শুভেচ্ছা জ্ঞাপন কৰিছোঁ, নিশ্চিত কৰিবলৈ লৈছোঁ। পূজাৰ ভিন্ন অনুষ্ঠানৰ লগতে আমি 7 আৰু 8 নৱেম্বৰ দুদিন নিশা নাট প্ৰদৰ্শনেৰে আমন্ত্ৰণ জনাইছোঁ। অসমৰ সাংস্কৃতিক জগতত ভুমুকি মাৰি আলোড়ন সৃষ্টি কৰা ভাম্যমানৰ ধন্যবাদ ভগৱান বিশ্ব সম্পাদক ৰমেশ শৰ্মা সভাপতি, থিয়েটাৰ পৰিচালনা সমিতি জগদ্ধাত্ৰী পূজা জামতলা। Alright.